আমাৰ লগত একেলগে আমাক উৎসাহিত কৰিবলৈ ইয়াত উপস্থিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ আমাৰ বিদ্যা দলৰ সভাপতি আৰু প্ৰাক্তন বিটিচিৰ মুৰব্বী আগ্ৰামা মহিলাই ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে কালাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়া আৰু ভৈৰৱকুণ্ড সমষ্টিৰ আমাৰ প্ৰাৰ্থী বিপেন দৈমাৰী ডাঙৰীয়া আৰু আমাৰ লগত আছে অলপ পিছত আপোনালোকক অলপ হাঁহিৰ খোৰাক দিব কৌতুক অভিনেতা বিপুল ৰাভা ডাঙৰীয়া অসমৰ এজন সুযোগ্য সন্তান সুযোগ্য গায়ক ভিগু কাশ্যপ আমাৰ লগত আছে আৰু মঞ্চত উপবিষ্ট আমাৰ দলৰ মোৰ সহকৰ্মী বন্ধুসকল আৰু ইয়াত উপস্থিত বিভিন্ন গাঁৱৰ পৰা অহা শ্ৰদ্ধেয় ৰাইজ আই মাতৃসকল আৰু বন্ধুসকল প্ৰথমতে আপোনালোক সকলোলৈ মই আন্তৰিক নমস্কাৰ জনাইছোঁ। বিশেষকৈ মই এটা অনুভৱ হৈছে যে অহা 7 তাৰিখে যিটো নিৰ্বাচন হ'ব খুব সম্ভৱ আপোনালোকে আৰু মনত দুটা মন লৈতো কিজানি ইয়াত অহা নাই আপোনালোকে কিবা সন্দেহ কিবা ভয় দিম না নিদিম এনেকুৱা কিবা ভাৱ লৈ আহিছে নেকি আপোনালোকে এনেকৈ লৈ অহা নাই কিজানি কিবা সন্দেহ ৰাখিছে নেকি আমাৰ পৰা দিব আপোনালোকে আমাৰ বিপেন দৈমাৰী ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আপোনালোকে নিৰ্বাচিত কৰি দিব লাগিব আৰু এই দায়িত্ব আপোনালোকে ল'ব লাগিব কিন্তু ল'ব পাৰিব নে নাই নিদিয়ে পাৰিব অলপ ভোটত নহয় কিন্তু ইয়াত মাত্ৰ 3টা VCDC ৰাইজে আছে এই 3টা VCDC মইতো আশা কৰিম আৰু মানে আপোনালোকৰ এজন বিধায়ক হিচাপে মই একদম অগাধ আপোনালোকৰ ওপৰত মোৰ এটা বিশ্বাস আপোনালোকে আমাকে ভোট দিব আৰু বিপেন দৈমাৰীক বিপুল ভোটত আপোনালোকে জিকাই পঠাব লাগিব এই দায়িত্ব আপোনালোকৰ এই দায়িত্ব আপোনালোকে ল'ব লাগিব অলপ ভোটত নহয় কিন্তু বিপুল ভোটত সেইকাৰণে মই কৈছোঁ আজি আগ্ৰামা মহিলা ডাঙৰীয়া আছে মই এনেই কৈ থকা নাই তেখেতক ইএম দিব লাগিব ইএম পাব লাগিব আৰু অলপ ভোটত হ'লে নহ'ব কিন্তু মই আমাৰ মহিলাৰী ডাঙৰীয়াক অনুৰোধ কৰিম ভৈৰৱকুণ্ডত আমাৰ বহুত সমস্যা আছে ভৈৰৱকুণ্ড সমষ্টিৰ ৰাইজৰ বহুত আশা আকাংক্ষা আছে এই সমস্যাবিলাক সমাধান হ'ব লাগিব আৰু সেইকাৰণে 12 তাৰিখে যেতিয়া নিৰ্বাচনী ঘোষণা আমাৰ কাউণ্টিংবিলাকে হ'ব আমাৰ আগ্ৰামা মহিলাৰী BTC ৰিচিপ্ট যেতিয়া হ'ব তেতিয়াহ'লে আমাৰ বিপেন দৈমাৰীৰ নামটো কিন্তু তেখেতে পাহৰিব নোৱাৰিব তেখেতক ইএম দিব লাগিব আৰু যদি ইএম পাব লাগে অলপ ভোটত নহ'ব কিন্তু মই আজি হৰিচিঙাটো কৈ আহিছোঁ প্ৰতিযোগিতা অৱদান কিন্তু দেই যোনে পাৰে যোনে বেছি দিব সি পাব নহ'লে নহ'ব মইতো ভৈৰৱকুণ্ড ৰাইজৰ ওপৰত মোৰ এটা অগাধ বিশ্বাস আছে মই ভাবোঁ মোৰ ওপৰতো খুব বিশ্বাসটো আছে ৰাইজৰ আৰু সেই বিশ্বাস আপোনালোকে কিবা কৰিব নালাগে ভংগ কৰিব নালাগে সেইকাৰণে দুটা মন ল'ব নালাগে এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতাবিলাক আহিব বহুত ধৰণৰ কথা ক'ব আমাতকৈ বেছি একদম মিঠা ভাষাত একশ্যন মাৰিব তেওঁলোকে ভুল কিন্তু নাযাব আপোনালোকে কোন ৰাজনীতি দলে কেনেকুৱা ধৰণে কথা কৈছে কেনেকুৱা ধৰণে কাম কৰিছে সেইবিলাক অলপ চালি জাৰি চাব আপোনালোকে দেই BPF দল একদম নীতি আদৰ্শত চলা দল যোৱা 15টা বছৰ BPF দলে BTC কি কৰিছে কি কৰা নাই সব আপোনালোকে জানে মই আৰু ক'ব নালাগে ইমান
শান্তি ইয়াত আহিছে নতুনভাৱে কি হ'ব কি নহ'ব আপোনালোকে ক'ব নোৱাৰিব কিন্তু বিপিএফ দল 15টা বছৰ আপোনালোকে পাইছে এনেকে শাসন কৰিছে আগ্ৰামা মহিলা আগ্ৰামা মহিলাৰে যেতিয়া বিটিচি ভয় প্ৰথম তেখেতে কৈছিল প্ৰথমতে মই বিটিচিৰ একদম স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিম হোৱা নাইনে শান্তিটো হৈছে না ইয়াতে 15 বছৰ আগৰ কথা বহুত মনত পেলাইছো এই বান্ধৱী অঞ্চলৰ ৰাইজে কি অৱস্থা আছিল 15 বছৰ আগত মনত পেলাম কি আছিল এই অঞ্চলত এটা অগ্নিগড় বা ইয়াত পৰিস্থিতি আছিল মানুহবিলাকে সন্ধিয়া হ'লে আৰু বাহিৰত নোলায় ঘৰৰ মানুহজন বাহিৰত ওলাই গ'লে কেতিয়া আহিব একলা ৰখি থাকে আমাৰ ঘৰৰ মানুহগৰাকী সন্ধিয়া সময় যেতিয়ালৈকে আহি নাপায় নমলা মুখত ওলাই চাইছিল আহিছে নেকি আহিব নে নাহিব কোনোবা ধৰি লৈ যাব নেকি কোনোবা মাৰিব নেকি এনেকুৱা এটা পৰিস্থিতি ইয়াত আছিল আজি কিন্তু 15টা বছৰত আগ্ৰামা মহিলাই ডাঙৰীয়াই এইবিলাক সকলোখিনি শেষ কৰি কিবা অসুবিধা হ'লে যায় কাক ওচৰত পাব আপোনালোকে কাৰ ওচৰত যাব পাৰিব কোনে আপোনালোকক সহায় কৰিব মই কাকো বেয়া বুলি নকওঁ দেই কিন্তু হ'লে বেয়া বুলি ক'লে বেয়া হ'ব কথাটো তিনিজন ব্যক্তি আপোনালোকে বাচিব আৰু মানে কোন মোৰ কাৰণে উপযুক্ত হ'ব কোন ব্যক্তিৰ ওচৰত মই যাব পাৰিম কোন ব্যক্তিয়ে মোক সহায় কৰিব সেইটো চাব আপোনালোকে নিজৰ মানুহ বাছি ল'ব না আপোনালোকে হয়নে নহয় মই মিছা কৈছো নেকি মইতো এতিয়া মোৰ তাতে চব যাব পাৰে